हेलो एवरीवन আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ। আজিৰ ভিডিঅত আপোনালোকক দেখুৱাম দাদা আৰু বৌ দিল্লীৰ পৰা আমাৰ কাৰণে কি কি বস্তু লৈ আনিলে। যোৱা মাহৰ 17 তাৰিখে দাদা আৰু বৌ গৈছিল দিল্লীত বৌহঁতৰ ঘৰত। তো তাৰে পৰা আমাৰ কাৰণে কিছুমান সৰু সুৰা বস্তু লৈ আনিছে। তো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আজি সন্ধিয়া আহি পাইছে, আহি কেনে গা চা ধুলে, ধুই কেনে ভাত পানী খাই দাদা মোক মাতিলে যে ইফালে আহিলোঁ। আহাৰ পাছত দাদা আৰু বৌ দুয়ো এটা এটাকৈ ওলাই দি আছে আৰু আমি চাই আছোঁ। বৌ আগতে দেৱৰক সজাই লৈ আছে। তো বৌ দেৱৰৰ কাৰণে আনিছে 4যোৰ কাপোৰ আৰু এয়া হাতৰ ব্ৰেচলেট আৰু কিবা কিবি আনিছে। ঈশান বুঢ়াক একযোৰ কাপোৰ পিন্ধাই দিছে, পিন্ধাই কেনে থিয় কৰাই থৈ দিছে। আমাৰ বুঢ়াটো কিউটু। আমাৰ বৌটো আজিকালি ঈশানক এৰি এক মুহূৰ্তও থাকিব নোৱাৰে আৰু ক'ব নালাগে, তথাপি কৈছোঁ আৰু আজি যদি ঈশানৰ মাক জীয়াই থাকিলে হয় আৰু তাৰ কাৰণে যিখিনি মৰম চেনেহ আৰু যত্ন যোগাৰ কৰিলে হয়, তো সেইখিনি মৰম চেনেহ যত্ন যোগাৰ আমি তাক কৰি আছোঁ। আমি যিমানখিনি পাৰোঁ তাক কৰি আছোঁ আৰু আমি এইটোৱে ভাবোঁ যে সি যাতে ডাঙৰ হৈ কেতিয়াও মানে মাকৰ কমিটো মেহচুছ কৰিব নোৱাৰে। তো যিয়েই নহওক সেইবোৰ এতিয়া বাদ দিওঁ। আৰু খাৰু আনিছে 4 ছেট, বৌৰ কাৰণে 2 ছেট আৰু মোৰ কাৰণে 2 ছেট। খাৰুবোৰো ধুনীয়া লাগিছে। মোৰ এই বগাতকৈ বেছি এইবোৰ বেছি ভাল লাগিছে। এইবোৰ তাৰপাছত এয়া টেডি। ইমান টেডি থকাৰ পাছতো আকৌ ফোন কৰি কিনে বৌক কৈ দিছিল টেডি লাগে টেডি বিয়াত। তো টেডিও আনিছে ইমান দূৰৰ পৰা কষ্ট কৰি। ঘড়ী 3টা আনিছে, আমাৰ ইয়াছৰ কাৰণে এটা আৰু আংকুলহঁতৰ বাবু দুজনৰ কাৰণে 2টা। ইয়াছৰ কাৰণে কাপোৰো আনিছে একযোৰ, লগতে কেপ এটাও আনিছে, গেঞ্জি টি চাৰ্ট পেণ্ট। শাৰী আনিছে 3জনৰ কাৰণে 3টা, মোৰ কাৰণে এটা, মাৰ কাৰণে এটা আৰু বৌৰ কাৰণে এটা। এইটো হৈছে মোৰ আৰু বেনাৰসী হয় 3টা। কেমেৰাত ইমান এটা স্পষ্ট হোৱা নাই, সন্মুখৰ পৰা চালে মানে বেছি ভাল দেখি। ধুনীয়া লাগিছে, বেয়া লগা নাই, 3টা শাৰী মানে ধুনীয়া ৰেড কালাৰৰ। এইটো বৌৰ কাৰণে, বৌৰটো আৰু মোৰটো একেই হয়, চেম, খালি কালাৰটো বেলেগ। বৌৰটো হালধীয়া আৰু মোৰটো ৰঙা। বৌৰটো বেছি ভাল লাগিছে মোৰটোতকৈ, ঠিকে আছে। বৌ আকৌ ৰেড কালাৰ ইমান এটা পচন্দ নকৰে, সেইকাৰণে মই ৰঙাটোৱে নিলোঁ। আৰু বৌ কৈছিলে যে তোমাৰ যোনটো ভাল লাগে লৈ লোৱা। বৌ ৰঙা ভাল নাপায় কাৰণে মই ৰঙাটোৱে লৈ ল'লোঁ। এইটো আকৌ মাৰ কাৰণে, মাৰটো অলপ বেলেগ, আমাৰ দুটাতকৈ মাৰটো বেলেগ। তো আমাৰ দুটাতকৈ মাৰটো আৰু বেছি ভাল লাগিছে। একদম চিম্পুল হয়, মানে মাৰ লগত মিলিব আৰু ভাল লাগিছে মাৰটো বেছি। ইয়াতে আকৌ বৌৰ আৰু মোৰ কাৰণে 3 পিচ নাইৰা কাট। ইমান বস্তু আনিছে, বাপৰে, ইমান বস্তু নানিলেও কথা নাছিল। এয়া হৈছে আপোনাৰ নাইৰা কাট, বৌৰ আৰু মোৰ একে হয়, চেম 2যোৰ আনিছে। এইটো হৈছে পেন। তো গোটেইকেইটা বস্তুৱে ভাল লাগিছে। এইযোৰ মোৰ হয় কুৰ্তি ছেট 3 পিচ। এইযোৰ মোৰ বেছি ভাল লাগিছে, নাইৰা কাটতকৈ এই 3 পিচ বেছি ভাল লাগিছে কুৰ্তি ছেট। এইটো পেন হয়, বহুত ভাল লাগিছে মোৰ এইযোৰ। বৌৰ চইচ আছে কিন্তু মানিব লাগিব। এইযোৰ আকৌ বৌৰ হয় কুৰ্তি ছেট, একদম ব্লেকৰ মাজত লৈছে বৌ। তো এইখিনি বস্তুৱে বৌ লৈ আনিছে। আৰু আমাৰ বস্তুবোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব।